হেল্ল' তেজপুৰ কি খবৰ সকলো নিশ্চয় ভালে আছে। আজি আকৌ নতুন এটা ভিডিঅ' লৈ মই মৰমে আপোনালোকক স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল মৰম অমৃত এণ্টাৰটেইনমেণ্টলৈ। ক'ত আছোঁ নিশ্চয় গম পাইছে, যিসকলে তেজপুৰত বাস কৰে তেখেতসকলে চাগে একদম বৰশীত মাছটো ধৰা দি ধৰিছে, কাৰণ মই আছোঁ তেজপুৰ সকলোৱে চিনি পায়। মই আছোঁ তেজপুৰ পদুম পুখুৰীত, একদম খুব ধুনীয়া পৰিৱেশৰ মাজত। আৰু এইকাৰণে আহিছোঁ, মন চন বৰ ভাল লাগি থকা নাছিলে, ডিউটিৰ পৰা বাহিৰে গুচি আহিলোঁ, একদম ঘামি কৰি আছোঁ আৰু দাড়ি কেইডাল কাটিব হৈছে। মোৰ দাড়ি থাকিলে খুবেই বেয়া দেখি, আৰু গতিকে মন চন বেয়া লাগি আছিল, সেই ওলাই আহিলোঁ। আৰু মই য'ত ৰখি আছোঁ এইখনতেই জুবিন দাই একদম পৰশু দাখনৰ নিচিনা দাখন লৈ পেলাই এইখনতে জুবিন গাৰ্গে কাঞ্চনজংঘাত শ্বুটিং কৰিছিলে। এইখনেদি একদম খোজকাঢ়ি গৈছিলে পূৰা খঙত, যিটো চিনত মাকৰ ওচৰলৈ গৈছিলে কাটিব যোৱাৰ আগত, মানে মানুহজনক কটাৰ আগত এইখন দলঙেদি একদম ঝক 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 ঝককৈ পাৰ হৈ গৈছিলে। মই আকৌ ঘূৰি আহিব নোৱাৰোঁ আৰু মা এনেকৈ কৈ দিছিল যে, একদম খুব এটা হাৰ্ট টাচিং ডাইলগ আছিল। একদম মই নিজে কান্দি পেলাইছোঁ কাঞ্চনজংঘাত চাবলৈ যাওঁতে। গতিকে এইখন দলঙেদি জুবিন দা গৈছিলে, আৰু এইখনেই হৈছে তেজপুৰত সকলোৱে সুপৰিচিত পদুম পুখুৰী। ভাল লাগে পাৰ্কখনলৈ কেতিয়াবা আহোঁ, যেতিয়া নিজকে কেতিয়াবা অকলশৰীয়া অনুভৱ কৰোঁ, বা অকলশৰীয়া নহয় বাৰুতে, সকলোৱে জানেই মোৰ গাৰ্লফ্ৰেণ্ড আছে বুলি। আৰু অকলশৰীয়া নহয়, কেতিয়াবা তাইৰ লগতো আহোঁ। আৰু আজি যেনিবা লগৰ এটাৰ লগত আহিছোঁ, আৰু মনটো খুব বেয়া লাগি আছিলে, চ' সেইবাবে ওলাই আহিছোঁ। আৰু ইয়াত চাবলগীয়া বিশেষ একো নাই, ইয়াত খালি বহি পেলাই মনৰ কথা পাতিবলৈ ভাল লাগে। আৰু চ' সেই দেখি ওলাই আহিলোঁ ডাইৰেক্ট ডিউটিৰ পৰা বাহিৰে। আৰু ইয়াত সেনেকুৱা দেখাবলগীয়া একো বস্তু নাই যিহেতু। আৰু এইখন পদুম পুখুৰী বহুত দিনৰ পৰা একদম বহুত মানুহ আহে, আৰু বিভিন্ন উৎসৱেও মানুহবিলাক আহে, বিশেষকৈ সৰস্বতী পূজাত একদম সৰস্বতীয়ে ভৰপূৰ হৈ থাকে। আৰু এফালেও এখন দলং আছে, এখন দলঙেদি আহিব পাৰে। আৰু এখন যিখন দলং আছিল সেইফালে জুবিন দাই শ্বুটিং কৰিছিলে। আৰু এইটো হৈছে ডাঙৰ একদম পদুম পুখুৰী, এয়া পূৰা এইটো বৃহৎ এৰিয়াত একদম ডাঙৰকৈ বনাইছে পদুম পুখুৰী। চ' ভিডিঅ'টো বেছি দীঘল নকৰোঁ, আপোনালোকক এনেই দেখাবলৈ মন গ'ল, ভাবিলোঁ এনেই আহিছোঁ যেতিয়া এনেই ব্লগ এটা বনাই দিওঁ। আৰু এয়া ৰাজহাঁহো আছে, ৰাজহাঁহ সৌন্দৰ্যতাভাৱে ৰাখিছে, একদম ধুনীয়া লাগে। ৰাজহাঁহখিনি কেতিয়াবা পানীত চৰি থাকিলেও ভাল লাগে। আৰু পানীত বহুত মাছ আছে, বিভিন্ন ধৰণৰ মাছ আছে, ওলাই থাকে, কিন্তু মোৰ বেক কেমেৰাটো খুব বেয়া, গতিকে মই দেখাব নোৱাৰোঁ। আৰু মন চন বেয়া লাগি থকাৰ কাৰণে আহিলোঁ অকণমান ৰিফ্ৰেছমেণ্ট বিচাৰি। গতিকে এয়াই, বেছি একো নাই। গতিকে আপোনালোকক চেনেলটো এনেই থকা সলনি ভাবিলোঁ ভিডিঅ'টোকে বনাই দিওঁ, গতিকে ভিডিঅ'টো বনাই দিলোঁ। আৰু সিফালে যোনখন এইখন দলং, এইফালেদি আহিব পাৰি, সিফালে গেট আছে। আৰু আগতে 10 টকা আছিল, এতিয়া বৰ্তমান 30 টকা কৰিলে। আৰু 30 টকা কৰিছে যিহেতু অলপ বস্তু কিবাকিবি বঢ়াব লাগে ন, আগতে 10 টকা কৰিছিল, 30 টকা কৰিছে যেতিয়া অলপ কিবাকিবি বঢ়াব লাগে। গতিকে সিমানেই। সিফালে সৰু ল'ৰা ছোৱালী খেলা কিবাকিবি আছে, বাকী এয়াই। মই তথাপি এপাক দলঙত উঠাই আপোনাক ভিউটো দেখাই দিছোঁ, বেলেগ একো নাই। ইয়াত সকলো আহে, ল'ৰা ছোৱালী আদি কৰি বয়োজ্যেষ্ঠজন আৰু অভিভাৱক সকলো আহে নিজৰ বাচ্ছাবিলাকক লৈ পেলাই। তাতে এইফালে খেলা ধূলা কৰে, এইবিলাক খেলা ধূলা কৰি আছে বয়লবিলাকে। আৰু এইখন হ'ল মেইন দলংখন, যিখন দলং তেনেকৈ আহোঁতে পায়। এইখন দলঙৰ ওপৰৰ পৰা মই দেখাই দিছোঁ, চাওক পুখুৰীটো সৈতে কি ধুনীয়া পদুম পুখুৰী, খুব ধুনীয়া হয়নে পৰিৱেশটো। আৰু ভাল লাগে, সঁচাই ভাল লাগে। কিয় কাৰণে? কাৰণ পুখুৰীটো আছে আৰু ধুনীয়া বতাহ এচাতি মাৰি থাকে, গতিকে যিমান হাজাৰ দুখ হ'লেও মনটো সাত পৰি যায়। গতিকে আপুনিও আহক ভিডিঅ'টো চাই পেলাই। গতিকে যিসকল তেজপুৰ আহে তেখেতসকলতো জানেই পদুম পুখুৰী সঁচাই ভাল লাগে, অতুলনীয়, একদম বেলেগৰ লগত তুলনা কৰিব নোৱাৰে সঁচাই। গতিকে যিসকল তেজপুৰৰ বাহিৰৰ মোৰ ছাবস্ক্ৰাইবাৰ আছে তেখেতসকলে আহক কেতিয়াবা, আৰু নিজৰ মনৰ কথা পাতিবলৈ নিজৰ প্ৰেয়সীৰ লগতে হওক, নিজৰ বন্ধুৰ লগত হওক আহক। গতিকে সিমানেই। যদি ভিডিঅ'টো ভাল লাগিছে লাইক কমেণ্ট এটা কৰিব, আৰু এইটো ভিডিঅ' একো শ্বেয়াৰ কৰিবলগীয়া ভিডিঅ' নহয়। গতিকে আৰু চেনেলটো যদি নতুনকৈ আহিছে ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। আৰু ইমানেই, বেছি একো নহয়। গতিকে আহিছোঁ যেতিয়া ভিডিঅ' এটা বনাই দিলোঁ, আপোনালোককো দেখালোঁ, সেয়াই। গতিকে আকৌ এটা ভিডিঅ'ত লগ পোৱাৰ প্ৰতিশ্ৰুতিয়ে আজিলৈ ধন্যবাদ। জয় অসম।